এইটো ভিডিঅ' যোৱাটো সপ্তাহৰে দীঘলী পুখুৰীত নাও চলাম বুলি কৈছিলোঁ, কিন্তু সেইখিনিতে দিলে নহয় টোপাল পিতা বৰষুণ এজাক আৰু আমাৰ নাও দুটা নহ'লে। সেয়েহে ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত সোমালোঁ মই আৰু ফণীজনী। কিন্তু দুখ লাগিলে, ফুৰিবও নাপালোঁ, নাওতো উঠিব নোৱাৰিলোঁ। ইফালে আজিৰ দিনটোহে মোৰ ছুটি আছিল, ফণীজনীও কাইলৈ যাবগৈ, তাইৰো কলেজ আছে নহয়। সেয়েহে মনত দুখ লাগিছে। কিন্তু আমি কিছুমান খুহুতীয়া কথা কৈ ইমানেই হাঁহিছোঁ, বহুত ভাল লাগিছে। উপায়ো নাই। আৰু ইফালে মই পৰ্ক ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ, আহিও গ'ল। খাবলৈ বহুত বেছি টেষ্টি আছিলে। দুয়ো কিমান দিন মূৰত লগ পাইছোঁ, কিন্তু ফণীৰো হাতত সময় কম। সেই উপায়টো নাই। এইবাৰ ফণীয়েও মোক মাতিছে সিহঁতৰ ঘৰলৈ, আৰু ময়ো সোনকালেই যাম বুলি কথা দিলোঁ, আৰু তাতে গৈ ভিডিঅ' বনাম দেই। বাৰু আজিলৈ আপোনালোককো এৰিছোঁ, বাই বাই।